ছাত্ৰ সন্থাই গোটেই অসমতে এটা এই যিখিনি কোৰ্চ ৰেলী এই কোৰ্চ ৰেলীটো অনুষ্ঠিত কৰিছে যে ইয়াৰ মূল উদ্দেশ্যটো হৈছে আমাৰ যিখিনি 2020 চনৰ 26 জানুৱাৰীত 27 জানুৱাৰীত যি পিছ বৰ্ডাৰ একৰ্ড হৈছিল এই বৰ্ডাৰ একৰ্ডত যিখিনি ৰৈ যোৱা যিখিনি ক্লজ আছে এই ক্লজবিলাকক মানে ইমপ্লিমেণ্ট কৰিব লাগে। এতিয়া আমাৰ ভাৰতবৰ্ষৰ সংসদত এতিয়া বৰ্তমান পাৰ্লামেণ্ট চলি আছে। এই পাৰ্লামেণ্ট চলি থকা সময়তে আমি ইয়াক দাবী কৰি পেলাই আমি তেওঁলোকক প্ৰেছাৰ দিব বিচাৰিছোঁ যাতে আমাৰ যিখিনি ৰৈ যোৱা যিখিনি ক্লজেছ আছে যিখিনি বৰ্ডাৰ একৰ্ড এই ক্লজবিলাকক তেওঁলোকে অতি সোনকালে ইমপ্লিমেণ্ট কৰিব লাগে আৰু যি 125 এমেণ্ডমেণ্ট যি এমেণ্ডমেণ্ট আমাৰ এই চুক্তিৰ যি এটা বিশেষ এটা দফা এই দফাটো আমি বিচাৰিছোঁ যে 125 এমেণ্ডমেণ্টটো কৰিব লাগে এই পাৰ্লামেণ্ট সেশনতে আমি তাকে বিচাৰি আজি এই কোৰ্চ ৰেলীটো আমি অনুষ্ঠিত কৰিছোঁ। বছৰ উকলি গ'ল 2020 তাৰিখৰ 27 জানুৱাৰীত যি শান্তি চুক্তি হৈছিলে আমি জানো সকলোৱে জানে ভাৰত চৰকাৰ আৰু আসাম চৰকাৰে আমাক কমিটমেণ্ট দিছিলে যে বিটিআৰ চুক্তিৰ সকলো দফাসমূহ ৰূপায়ণ কৰাৰ কাৰণে আমাক কথা দিছিলে কিন্তু আজিলৈকে পূৰণ হোৱা নাই। সেইটোৰ কাৰণে আজি নিখিল বড়ো ছাত্ৰ সন্থা আমি বাক্সা ডিষ্ট্ৰিক্ট কমিটিয়ে আজি আমি বনজাৰ ৰেলীটো আয়োজন কৰিছোঁ। আয়োজন কৰাৰ মেইন উদ্দেশ্যটো হৈছে কি খুব সোনকালে মানে সকলোৱে গম পায় এতিয়া পাৰ্লামেণ্টত 1 ডিচেম্বৰৰ পৰা 19 ডিচেম্বৰলৈকে যিটো মানে পাৰ্লামেণ্ট হৈ আছে এই পাৰ্লামেণ্ট সেশনত অতি সোনকালে এই 125 এমেণ্ডমেণ্ট বিলৰ যোগেদি 280 আৰ্টিকেল আৰু 6 শিডিউলৰ যিখিনি আমাৰ মোৰ অটনমি দিব লাগে 6 শিডিউলত আৰু বিটিআৰ একৰ্ডৰ যিমানখিনি দফা আছে যেনেকুৱা ধৰক আমাৰ স্কুল প্ৰভিন্সিয়েলাইজ আছে আৰু NDFB বিলাক যিমানখিনি আছে এওঁলোকৰ কেছ অতি মানে সোনকালে সমাপ্ত কৰিব লাগে। যিবিলাক মানে ইমপ্ৰিজন এক্স NDFB বিলাক আছে এখেতসকলক অতি সোনকালে ৰিলিজ কৰিব লাগে আৰু 1500 crore যিটো টকা চেন্ট্ৰেল গভৰ্ণমেণ্টে দিম বোলে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে কথা কৈছিলে এইটো সোনকালে ৰিলিজ কৰিব লাগে আৰু আমাৰ যিমানখিনি যি এনেক্সাৰ 2, 3 আৰু 4ত উল্লেখ আছিলে আমাৰ NIT আছিলে চেন্ট্ৰেল ইউনিভাৰ্চিটি আছিলে আৰু ট্ৰাইবেল ইউনিভাৰ্চিটি আছিলে তাৰপিছত অৰ্গেনিক ইউনিভাৰ্চিটি এইবিলাক অতি সোনকালে যাতে পূৰণ কৰে সেইটোৰ কাৰণে ৰিমাইণ্ডাৰ হিচাপে আমি অসমৰ মুখ্যমন্ত্ৰী চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি মেমৰেণ্ডাম আমি পঠাম। তাৰপিছত ভাৰতবৰ্ষৰ যিটো হোম মিনিষ্টাৰ সন্মানীয় অমিত শ্বাহ ডাঙৰীয়ালৈ আমি ৰিমাইণ্ডাৰ হিচাপে মেমৰেণ্ডাম পঠোৱাৰ কাৰণে আজি প্ৰগ্ৰামটো আমি আয়োজন কৰিছোঁ।